খুৰীদেউ কোনফালে যায়? ভেলাঘৰৰ ফালৰ পৰাই আহোঁগৈচোন। ল'ৰা ছোৱালীকেইটা ভেলাঘৰলৈ বুলি ৰাতিপুৱাই ওলাই আহিল। ভাত পানী একো খোৱা নাই। তাকে বোলো মাতি আনোগৈচোন। ময়ো তাৰ পৰাই আহোঁগৈ বুলি ওলাই আহিলোঁ। কদমী খুৰীদেউৰ ওচৰতো বোলো সোমাই আহিম। কালি আমাৰ ঘৰলৈ গৈছিল। মইনো কি দিম আৰু, আলু কেইটামান আৰু চিৰা কেইটামানকে দি পঠালোঁ। কদমী বিহু খাবলৈ তহঁতৰ ঘৰ পালেগৈ নেকি? নাই খুৰীদেউ, তেওঁ আমাৰ ঘৰত একো খোৱা নাই। তেওঁক দেউতাই মাতি পঠিয়াইছিল আলু কেইটামান নিবলৈ। তাই আমাৰ ঘৰৰ ফালেও নাযায় নহয়। নহয় খুৰীদেউ, তেওঁৰ মনটো বৰ ভাল নহয়। মানুহজনক কথা কৈ কালি আমাৰ ঘৰত বৰ দুখ কৰিছে। ল'ৰা ছোৱালী হ'লেও অলপ ডাঙৰ হৈ আহিছিলহে, মানুহজন বৰ সোনকালে ঢুকাই থাকিল। হ'ব দে, মই তাইক বেয়া পোৱা নাই। মোকো পাৰিলে তহঁতৰ ঘৰৰ আলু অলপমান দিবিচোন। এইবাৰ আমাৰ ঘৰত আলু নোলাল। হ'ব আনিবগৈ আকৌ। আমাৰ দেউতাই এইকেইদিন বিক্ৰী কৰিয়ে আছে। আজিয়ে যাব, নহ'লে শেষ হৈ যাব। হ'ব বাৰু দে, আজি মই মানুহজনকে পঠিয়াই দিম। আজি মেলা চাই ইমান ভাল লাগিল নহয়নে সোণপাহি? বহুত ভাল লাগিল দেই। মানুহো বহুত হৈছিল। খালি একো কিনিবহে নোৱাৰিলোঁ। বস্তুবোৰৰ ইমান দাম। ময়ো একো কিনিব নোৱাৰিলোঁ। মায়ে দাদাৰ দোকানত অলপ সহায় কৰি দিলে কাৰণেহে তোৰ লগত মেলাত অলপ ঘূৰিব পাৰিলোঁ। জীয়া বাৰু মেলা চাবলৈ গৈছিল নহয়। মিঠুদাৰ দোকানত দুবাৰ গৈ ঘূৰি আহিল। আজি তহঁতৰ মা থকা দেখি সিহঁতৰ অসুবিধাহে হ'ল। জীয়াবাই চাগে বেয়াই পাইছে। জীয়াবাই বেয়া নাপায়, তাই তেনেকুৱা ছোৱালী নহয়। তই পিছে কথা এটা মন কৰিছিলি নে নাই? তোৰ পিছে পিছে যেন এটা ল'ৰা ইমান ঘূৰি ফুৰিছিল। আমি যলৈকে যাওঁ সিও তলৈকে গৈছিল। মই তোক কথাটো ক'ম বুলি ভাবিয়ে আছিলোঁ। তই যে জোনাকীৰ লগত কথা পাতি আছিলি, সেই সুবিধাতে সি মোক ফোন নাম্বাৰটো বিচাৰিছিল নহয়। হয় নেকি? তই তেনে কি ক'লি? মইতো ফোন নাম্বাৰ দিবলৈ মোৰতো ফোনেই নাই। কেতিয়াবা লগৰ কাৰোবালৈ কৰিবলৈ হ'লেও দাদাৰ ফোনটোৰ পৰাই কৰি লওঁ। তোৰ মানে ফোন থকা হ'লে তই মানে ফোন নাম্বাৰটো দিলিহেঁতেন। তোৰ মানে ল'ৰাটো পচন্দ হৈছে। তয়ো যে কি কথাবোৰ কৱ আৰু, অচিনাকি ল'ৰাটোৰ নাম্বাৰটো বিচাৰিলে বুলিয়ে দিম নেকি? ল'ৰাটো বগীমাই খুৰীদেউহঁতৰ মিতিৰৰ ল'ৰা যেন লাগিছে। তইনো কেনেকৈ গম পালি? তয়ো কম চতুৰ ছোৱালী নহয় দেই। তয়ো যে কথাবোৰ কৱ আৰু দেই। সি ঘৰলৈ ঘূৰি যাওঁতে বগীমাই খুৰীদেউৰ লগত একেলগে কথা পাতি গৈ থকা দেখিলোঁ আকৌ। মোৰ ভয়হে লাগিছে পাই। সি আকৌ ঘৰত গৈ বগীমাই মাহীক মোৰ কথা নুসুধিলেই হ'ল। সুধিলে ভালেই হ'ব দে। ভালহে, সোনকালে তোৰ বিয়াখন খাবলৈ পাম। তয়ো যে কি কথাবোৰ কৱ আৰু, মই BA পাছ নকৰালৈকে বিয়া নহওঁ দেই। মায়েও নিদিয়ে। মায়ে আমি দুটা পঢ়াত বহুত গুৰুত্ব দিয়ে। তই ঠিকেই কৈছ। ছোৱালী হ'লেও আজিকালি পঢ়ি শুনি চাকৰি এটা ল'ব নোৱাৰিলে ভাল নালাগে। আজিকালি নিজৰ বস্তুখিনি কিনিবলৈকে বহুত টকা লাগে। হয় সঁচাকৈ দে। সৰুকালটোৱে ভাল আছিল। কিমান যে উৎপাত কৰিলোঁ। কম মানুহৰ ঘৰে ঘৰে পকা বকৰি ৰবাব টেঙা চুৰ কৰি খালোঁনে, ভাবিলে এতিয়া হাঁহিহে উঠে। মিনতি, তোৰ বাৰু মনত আছেনে? এবাৰ যে আমি ৰবাব টেঙা চুৰ কৰি খাই থাকোঁতেই তোৰ যে দেউতাৰ আহি পালেহি। তই যে ভয়তে গছৰ ওপৰত উঠিলি। মই আৰু জোনাকীয়ে গছৰ তলতে পেপুৱা লাগিলোঁ। হ'ব যাওঁ দে। দেউতাৰ কথা মনত পৰিলে বেয়াহে লাগে। আজি আমাৰ এইখিনিতে কথা পাতি থাকোঁতে বহুত দেৰি হৈ গ'ল। মা আৰু মিঠু দাদাই যেকে দোকান সামৰি ঘৰ পালেগৈ। ব'ল তই আমাৰ ঘৰ সোমাই যাবি। মায়ে তহঁতৰ ঘৰলৈ পিঠা আৰু জলপান বনাই থৈছে। মই তোক ঘৰত থৈ আহিমগৈ। নালাগে সোণপাহি, আজি মই তহঁতৰ ঘৰলৈ নাযাওঁ। তহঁতৰ ঘৰ সোমালে বহুত দেৰি হৈ যাব। কালিলৈকে আহি লৈ যামহি। মাক বেয়া পাবলৈ মানা কৰিবি। তই বিহু জলপান নিয়হি মানে বিহুৱেই শেষ হ'ব। বিহুৰ পিছতহে দেখোন পিঠা জলপান খাবলৈ মন যায়। হ'ব তেনেহ'লে যা। মেলা চোৱাহে হ'ল, কিনিবলৈ কিন্তু একোৱেই নহ'ল। হাতেৰে বোৱা ইমান ধুনীয়া ধুনীয়া কেইযোৰমান চাদৰ মেখেলা ওলাইছিল। মোৰ খুব পচন্দ হৈছিল জাননে মিনতি। কিন্তু হাতততো ইমানখিনি পইচা নিয়া নাই। সেইবাবে আৰু ঘূৰি আহিলোঁ। মোৰো বৰ পচন্দ হৈছিল। সেই যে ৰঙা ৰঙৰ কাপোৰযোৰত মুগা ৰঙৰ জাপি থকা আছিল। কাপোৰযোৰ মোৰ বৰ ভাল লাগিছিল, কিন্তু দাম বহুত বেছি। হাতেৰে বোৱা কাপোৰবোৰত শিপিনীসকলৰ বৰ কষ্ট হয়। এযোৰ কাপোৰ ফুল তুলিবলৈ ভালেমানখিনি সময় লাগে। জাপিখিনি বাৰু সূতাৰে কম ধুনীয়াকৈ বনাইছেনে? হয় দে, তেওঁলোকে উচিত দামত বিক্ৰী কৰিলেহে তেওঁলোকৰ কষ্টৰ সাৰ্থক হ'ব। ইফালে আজিকালি সূতাৰো বহুত দাম। হ'ব যা এতিয়া। কেতিয়াবা আমাৰ টকা পইচা হ'লে আমিও কিনি পিন্ধিম। আমিতো বোৱাৰ কটা কৰিবলৈ নিশিকিলোৱেই। মা জীয়া আহি ঘৰ পোৱাহি নাই যে? ময়ো পাকঘৰলৈ আহি তাইৰ কথাকে চিন্তা কৰি আছোঁ। তাই চাগৈ সোণপাহিহঁতৰ ঘৰ পালেগৈ। দুয়োজনী কথা পাতিবলৈ লাগিলে দিন ৰাতি ক'ব নোৱাৰে দেই। তাইক এইবাৰ মোবাইল এটাহে কিনি দিব লাগিব। নাই তাইক এতিয়া তই মোবাইল কিনি দিব নালাগে।
তাই এতিয়া সৰু ছোৱালী হৈ থকা নাই মা। তাই এতিয়া কলেজত পঢ়া ছোৱালী। তাইক মই এতিয়া ক'ত বিচাৰি যাম বাৰু? তই তাইক সোণপাহীহঁতৰ ঘৰতে পাবি। তাই আহোঁতে সোণপাহীৰ লগত একেলগে আহিছিল। মোবাইল কিনি দিয়াৰ কথা তাইক তই নকবি দেই। মোবাইলটো তাই নিজে চিন্তা কৰা নাই যেতিয়া তই তাইক সেইটো মূৰত সোমাই দিব নালাগে। পাছত তাই যেতিয়া বিচাৰিব তেতিয়া বেলেগ কথা। জানো হ'ব পাই, তুমিহে জানা।